জুবিন গাৰ্গক ন্যায় দিয়া প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা কিছু মন্তব্যক লৈ এইবাৰ উভতি ধৰিছে অসম জাতীয় পৰিষদে। মুখ্যমন্ত্ৰীয়ে আদালত অৱমাননা কৰাৰ অভিযোগ এজেপিৰ। জুবিন ক্ষেত্ৰলৈ প্ৰিয়ংকা গান্ধী যোৱা আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্য কৰিছিল। তাৰ ভিতৰত এটা অতি স্পৰ্শকাতৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ গোচৰ চলাই থকা ন্যায়াধীশগৰাকীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৈছিল, ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ ন্যায়াধীশজনক সলাব বিচাৰিছে একাংশই। বৰ্তমানৰ ন্যায়াধীশজনে জামিন দিয়া নাই, বেলেগ হোৱা হলে জামিন দি দিলে হয়। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলো, এটা বেটা আজিলৈকে জামিন পাব পৰা নাই। আমাকতো ক্ৰেডিট দিব লাগিছিলে। এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে। এতিয়া মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। এগৰাকী ন্যায়াধীশক আস্থাত লৈ আন এজনৰ প্ৰতি অনাস্থা দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে। এয়া মুখ্যমন্ত্ৰীয়ে আদালত অৱমাননা কৰিছে। যিগৰাকী ন্যায়াধীশে এতিয়া বিচাৰ কৰি আছে, অন্য ন্যায়াধীশৰ ওচৰলৈ গুচি গ'লে জামিন পাই যাব। আৰে এইটো কেনেকুৱা ধৰণৰ গছত গৰু উঠা কথা? আইনৰ বিষয়ে ন্যূনতম গুণ থকা জ্ঞান থকা মানুহে এইটো জানে যে যিকোনো ন্যায়াধীশেই নহওক, আইনৰ নিয়ম আইনৰ ধাৰামতে কৰিব। এইগৰাকী জাজে ন্যায় দিব, এইগৰাকী জাজে জামিন দিব আৰু সেইগৰাকী নিদিয়ে, বা এইগৰাকীয়ে নিদিয়ে সেইগৰাকীয়ে দিব, এনেকুৱা কি কথা আছে? তাৰমানে আপোনাৰ চাৰ্জশ্বিটখন ভুল নেকি? আপোনাৰ চাৰ্জশ্বিটত সুৰুঙা আছে নেকি? আৰু এগৰাকী ন্যায়াধীশৰ ওপৰত বিশ্বাস স্থাপন কৰি বাকীসকল ন্যায়াধীশৰ ওপৰত অবিশ্বাস স্থাপন কৰা, এইটো দেখোন নিজে এটা আদালত অৱমাননাৰ কথা। নিয়মমতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু হ'ব লাগে এতিয়া। লগতে অসম জাতীয় পৰিষদৰ প্ৰশ্ন, ন্যায় ব্যৱস্থা এনেকৈ চলি আছে নেকি? অন্য ন্যায়াধীশৰ ওচৰলৈ গ'লে তেওঁলোকে জামিন পাই যাব। তাৰমানে ন্যায় ব্যৱস্থাটো তেনেধৰণৰ চলি আছে নেকি মুখ্যমন্ত্ৰীৰ মতে? যে এগৰাকী ন্যায়াধীশৰ ওচৰত যদি জামিন পাব নোৱাৰে, অন্যগৰাকী ন্যায়াধীশৰ ওচৰত যদি ন্যায় প্ৰক্ৰিয়াটো গুচি যায়, তেতিয়াহ'লে এই যে অভিযুক্তসকলে জামিন আবেদন কৰিলে কি ন্যায় পাই যাব নেকি? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ এজেপিৰ। জুবিন ক্ষেত্ৰলৈ মানুহ যোৱাটো বিচৰা নাই মুখ্যমন্ত্ৰীয়ে। জুবিন ক্ষেত্ৰক এলাগী কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিন ডাঙৰীয়াৰ নামেই শুনিব বিচৰা নাই। আজি তাৰিখত সকলো ফালে বাধা দিব বিচাৰিছে। যে আজি জুবিন ক্ষেত্ৰত এনেকৈ এলাগী কৰিছে, আপোনালোকে দেখিছে? কোনো ধৰণৰ ব্যৱস্থাৰ মাজত জুবিন গাৰ্গৰ যিটো সমাধি ক্ষেত্ৰ, যিটো জুবিন ক্ষেত্ৰ বুলি আমি জানো, কি ধৰণে অৱস্থাত তেওঁ লৈ গৈছে আপোনালোকে সকলোৱে জানিছে। তাত মানুহ যাব নোৱাৰা পৰিৱেশ গঢ়ি উঠিছে। সেইটো কোন জগৰীয়া? সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক নেতাক জুবিন ক্ষেত্ৰলৈ নাযাবলৈ পৰামৰ্শ দিছিল। তেওঁ নিজেও নিৰ্বাচন জিকাৰ পাছতহে জুবিন ক্ষেত্ৰলৈ যোৱাৰ কথা কৈছিল। এই প্ৰসংগত অসম জাতীয় পৰিষদৰ স্পষ্ট কথা, জুবিন গাৰ্গক ন্যায় দিবলৈ তেওঁলোকে দায়বদ্ধতাৰ ৰাজনীতি কৰি যাব। তাৰমানে ন্যায় এতিয়া নিদিয়ে। তেওঁ ন্যায় দিবৰ কাৰণে, জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আকৌ তেখেতৰ মুখ্যমন্ত্ৰী পাতিব লাগিব। এইটো কেনেধৰণৰ কথা? ইমান ভেঙুচালি, ইমান সস্তীয়া কথা কৈ তেওঁ হাৰি যাব নোৱাৰিব। গতিকে জুবিন গাৰ্গক লৈ কোনো আপোচ নকৰে, আৰু কোনোৱে আপোচো নকৰে আৰু কোনো ক্ষমাও নকৰে। গতিকে এইটো অসমবাসী ৰাইজে জানিব বিচাৰিছে, তেওঁ জুবিন গাৰ্গক ন্যায় দিব নাই। লগতে জাতীয় পৰিষদৰ অভিযোগ, জুবিন গাৰ্গৰ পোহৰে শংকিত কৰিছে মুখ্যমন্ত্ৰীক। শংকিত হৈয়ে মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰত বিচাৰিছে আন্ধাৰ। এটা কদৰ্যময় পৰিৱেশ যাতে গঢ় লৈ উঠক জুবিন ক্ষেত্ৰ, সেইটোৱে তেওঁৰ চিন্তা। সেইকাৰণে না চাফ চিকুণ, না বিদ্যুৎ যোগান ভালকৈ ৰাখিছে, না চাউণ্ড ছিষ্টেম ভালকৈ ৰাখিছে, না তাত পুলিচ প্ৰশাসনে তাত ধুনীয়াকৈ সুন্দৰভাৱে দেশ বিদেশৰ মানুহে চাব পৰাকৈ ব্যৱস্থা ৰাখিছে। আৰু যিবিলাক তেওঁ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ নামত যিটো কৰি আছে,
তাৰমানে কোনো ছিষ্টেমেটিকেলি কোনো শৃংখলাবদ্ধতাই নাই তাত। জুবিন গাৰ্গৰ গোচৰটো বিশেষ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে বুলি সকলো পক্ষই দাবী কৰি আহিছে। জুবিন গাৰ্গৰ পৰিয়ালৰো একেই দাবী। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 নিৰ্বাচনৰ পাছতহে বিশেষ ফাষ্ট ট্ৰেক আদালতত দিয়াৰ কথা ঘোষণা কৰিছিল, যাৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ। ন্যায় বিচাৰিছে যদি ফাষ্ট ট্ৰেক আদালতত দিয়ক মুখ্যমন্ত্ৰীয়ে গোচৰটো। জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়াল তেওঁলোকেও ন্যায়ৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁলোকেও ক্ষিপ্ৰতাৰে খুব যুক্তিপূৰ্ণভাৱে ন্যায় দিয়াৰ স্বাৰ্থত ফাষ্ট ট্ৰেক আদালত তেওঁলোকে দাবী কৰি আহিছে। আজি যি ধৰণৰ ন্যায় প্ৰক্ৰিয়া চলি আছে সেইটো হ'লে মানে প্ৰায় 20 বছৰ লাগিব, 20-25 বছৰ লাগিব ন্যায় মানে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত। ভিডিঅ' জাৰ্নেলিষ্ট জিতু তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট, DY365।